জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এনে এটা ভিডিঅ'লৈ। এইখন বাইকখন আছে আৰু এইটো চাইকেল, মোৰ চাইকেল আছিলে। সেইখন আগতে কিনা আছিলে, অনলাইনত আনিছিলোঁ, 10,000 মানত আহিছিলে। এইটো আৰু এইটো আজি এবছৰ পাৰ হ'ল, 1 বছৰে ভালকৈ গ'ল, তাৰপিছত নচলালোগৈ। এতিয়া আকৌ ফিল্ডলৈ যাবলৈ বাইকখন আছে, কিন্তু বাইকখন কিমান তেল ভৰাম, সেইটো কাৰণে চাইকেলখন আজি ভাল কৰি লৈছোঁ। ঘৰতে বনাই লৈছোঁ। এইটো এতিয়া গোটেইখিনি খুলিলোঁ। এতিয়া এইখিনি ধুম আৰু গোটেইখিনি ধুই পিনি ধুনীয়াকৈ মুচি মেলি আকৌ নতুনকৈ ৰিপেয়াৰিং কৰিম। সেইকেইটা চকাকেইটা চাওক, খুলি থৈছোঁ এইফালে গোটেইখিনি। আকৌ এয়া মবিল কিনিলোঁগৈ, পুৰণা মবিল চাইকেলতে লগাবলৈ, চাইকেলত মানে এই নটবিলাকত লগাবলৈ আনিলোঁ। ইয়াৰ পৰাতো অলপ দূৰ হয় ফিল্ডলৈ, সেইকাৰণে ভাবিলোঁ যে চাইকেলখনকে ঠিক কৰি লওঁ। চাইকেলখন আছে যেতিয়া আৰু কিহৰ কাৰণে বাইকখন প্ৰয়োজন ন, সেইকাৰণে এয়া চাইকেলখনটো এফালেও যাবলৈ প্ৰয়োজন আছে, সেইটো কাৰণে বনাই লৈছোঁ এতিয়া। এয়া আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। এতিয়া ভাত দিবলৈ পথাৰলৈ যাম, ভাত দি আহোঁগৈ, আকৌ চাইকেলখন বনামহি। এতিয়া ঘৰত তলা মাৰি থৈ যাওঁ, আধা ঘণ্টামান লাগিব। এফালে তলাটো মাৰি দিওঁ। এফালে তলাটো মাৰি দিলোঁ আৰু এতিয়া মই বাইকখন লৈ ওলাই যাওঁ। তলাখন মাৰি থৈ যাওঁ। এখন বাইকখন আৰু এতিয়া গৈ থাকোঁ। গৈ আছোঁ বৰ্তমান। এয়া ৰঙাচাল চাৰিআলি পালোহি। এতিয়া পালোহি। এয়া এফালে ধান্দাই আছে, ইফালে ঘৰে ঘৰে। আৰু এতিয়া ভাত খাওঁগৈ। পালেহি, এইফালে ধান্দাই আছে পথাৰত, কি ধুনীয়া চাওক। আৰু এইফালে আমাৰ দাৱনী কেইজনী এফালে আছে। এইফালে ঘৰলৈ গৈ আছোঁ। ঘৰলৈ পালোহি, ভাত দি আহিলোগৈ পথাৰত। এইফালে চাইকেলকেইখন আছে, এতিয়া এইটো ধুই ল'ম। গোটেই লেতেৰা হৈ আছে, মামৰে ধৰি আছে আৰু লেতেৰা হৈ আছে। আৰু চাইকেলখন ধুই মেলি ধুনীয়াকৈ ৰ'দত শুকুৱাই আৰু পিছবেলা ফিল্ডলৈ যাম, ৰানিং কৰিমগৈ। তেল অলপ লগাম আৰু নটবিলাকত আৰু চেইনবিলাকত তেল লগাবলৈ আছে। তাৰপিছত চকাকেইটা কৰিবলৈ আছে, চকাটো ধুব লাগিব। এয়া বনাই হ'লগৈ এইফালে। হাত ভৰি লেতেৰা হ'লগৈ আৰু অলপ আছে। চেইনকেইডালত তেল দিব লাগিব এতিয়া।
এতিয়া বৰ্তমান বাজিলে 3টা বাজিলে। এতিয়া ফিল্ডলৈ গৈ আছোঁ, চাইকেলখন লৈ গৈ আছোঁ, অকলে গৈ আছোঁ আৰু লগৰ এজন আহিব। এয়া চাওক, চাইকেলখন ভাল কৰি লৈ আনিলোঁ ফিল্ডলৈ। এয়া গৈ আছোঁ এফালে, বৰ্তমান গৈ আছোঁ ফিল্ডলৈ, পামগৈ আৰু বেছি নাই। চাইকেল লৈ আহিছোঁ এইফালে ব্ৰ, আৰু মই দৌৰোঁগৈ অলপমান। পালোহি আমি, এয়া ফিল্ডত পালোহি। এইফালে গোটেইকেইটা প্ৰেক্টিচ কৰি আছে আৰু এইফালে हाँ लेके आया हूँ। लेके आए हैं? हाँ, एक अच्छी ये हमारा टीए वाला, टीए आर्मी वाला है ये। इसे दिखाने से क्या चलता है? वो टीए फाड़ दिया है उस दिन। पार्क है हाँ, আৰু ইয়াতে চাইকেলখন ক'ত থওঁ, চাইকেলখন ৰখাই লওঁ, তাৰপিছত এক্সাৰচাইজ কৰিম আৰু ধুনীয়াকৈ মজাকৈ দৌৰিম আৰু। আহিলোঁ, অলপ খোজকাঢ়ি লৈছোঁ এইফালে, দিয়ক ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া। মোৰ এজন দৌৰি হৈ গ'ল, বেছি নদৌৰিলোঁ। আৰু এইফালে সিহঁতি দৌৰিবহে, আৰু এইফালে আমি এতিয়া অলপমান লং জাম্প মাৰিম। গোটেই বাহঁতো আছে আৰু এইফালে চবেই লং জাম্প মাৰিব। মই লং জাম্প মাৰিম, কিমান মাৰিম নাজানো। এয়া এইফালে ইয়ালৈকে আছে আপোনাৰ, ইয়ালৈকে কিমান আছে? 16, 16.5 আছে এইফালে। মই ইমানে মাৰোঁ, অকল 15 ফুট মাৰোঁ, বেছি নোৱাৰোঁ। এইফালে বাঘকেইজনী এতিয়া মাৰিব। এয়া এক্সেলেণ্ট মাৰিলে আমাৰ এই বাই। এইফালে আমাৰ উৰি আহিছে এজন, আহক আহক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। মজা 15 মান মাৰিছোঁ এইফালে। ব্ৰ ফাউল হ'ল, আকৌ এবাৰ মাৰিবগৈ। নামাৰ নেকি ভাই, নামাৰ নি বাৰে ভাই? अरे उस दिन तो एक दिन धरा था ना, আৰু এইফালে দৌৰি আছে আমাৰ ভাই। मार के दिखाएंगे, इज्जत का सवाल है भाई। ए भाई इज्जत तोड़ दिया भाई ने। तुमने खेला मार मार मार। ओ अभी अभी जेने पास কৰিছে, आज तो पार কৰিলে 500 টকা দিম বুলি কৈছে। যাওঁগে, সন্ধিয়া হ'ল আৰু আজি ভিডিঅ' ইমানতে সমাপ্ত মাৰিলোঁ। ধন্যবাদ, জয় হিন্দ, জয় ভাৰত।